আহিছোঁ আমি দুৰ্গা পূজা মছলপুৰত। গুড মৰ্ণিং গাইজ। এতিয়া মই যাব ওলাইছোঁ পাঠশালাত মোৰ লগৰ আছে তাতে, মানে আজি লগৰ তাৰ বিয়া আছে তাতে যাব ওলাইছোঁ। পাঠশালাত যাই কিনে কি কি দেখাব চেষ্টা কৰোঁ বাৰু। পূজাও যেতিয়া আৰু কিবা দেখাম আৰু চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া অলপ তেল ভৰাই লওঁ, মানে গাড়ীকো দিব লাগিব আৰু খাব। এইটো মাৰ্কেট দেখিছেনে? এইটো মাৰ্কেটত আমাৰ যিটো তাত দোকান আছে মা কাঞ্চন, ইয়াতে যি কচমেটিক লাগে পাব। এই আগদলা হাইস্কুলৰ অন্ততে আৰু যদি আহিব বিচাৰে পাব, ভাল ভাল ছোৱালীৰ কাৰণে যি লাগে দাদা। আমি চাৰিআলিত পাই গ'লোঁ, আমি যাম পাঠশালা, সেইকাৰণে আমি যাব লাগিব ৰাইট চাইড ল'ব লাগিব। চিধা গ'লে গুৱাহাটী পালোঁ হয়, এতিয়া ৰাইট চাইড ল'লোঁ হয়। পুৰা ইয়াৰ চিধা আৰু পুৰা চিধা যাব লাগিব। এই গাইছ আমি এতিয়া পুথিমাৰি পাৰ হৈছোঁ, ৰঙিয়া পাম আৰু এই কিবা দোকানৰ পৰা কিবা ল'ব গৈছে মোৰ লগৰটো। এই দোকানত কিবা ল'ব গৈছে, ৰাতিপুৱা ন কিবা এটা খাব বিচাৰিছে। এই চাহ এক চাহ দোকানৰ কিনি ল'লা পুৰা। এতিয়া আকৌ যাব লাগিল, ষ্টাৰ্ট কৰোঁ। এই গাইছ অলপ ৰখিছিলোঁ, এতিয়া আকৌ আমি যাওঁ নেকি? আমি এতিয়া বৰমা পাইছোঁ। বহুত মানুহ ৰাতিপুৱা বজাৰ কৰিব আহিছে আৰু ইয়াতে ব্ৰিজৰ তলেদি বনালে। ইয়াতে আমি অলপ চাহ তাহ খাই লওঁ, বহুত দিন একো খোৱা নাই না। জুলাপিৰ মিঠাই লৈ ল'লোঁ, মিঠাই জুলাপি সোমৰা পূজা বুলি বিষাই গৈছে পুৰা। গমে পাইছে কি বিষাই গৈছে। আৰু বেছি দূৰ নাই, অলপ গ'লে পাম। সেই গাইছ আমি এতিয়া লগতো ঘৰৰ পৰা আহিলোঁ, এতিয়া যাই আছোঁ আমি পাঠশালাৰ ডাইৰেক্ট মেইন টাউন। আৰু এখানি জেগা কি কয়? বৰকুছি বামুণপাৰাত আমি এতিয়া আছোঁ। এই দুটামান ফটো তুলিলোঁ আৰু পৰিৱেশটো ভাল লাগিছে, বঢ়িয়া সেউজীয়া সেউজীয়া হৈছে। যাই আছোঁ আমি এই পাঠশালালৈ, তাতে দেখুৱাম কিবা পাৰোঁ।
এতিয়া পাঠশালা টাউন হয় মেইন চাৰিআলি অলপ দেখাইছোঁ আৰু আপোনালোকক এই বাক্সা ডিষ্ট্ৰিক্টৰ ওদালগুৰি বুলি কয় ওদালবাৰী ইয়াতে দুৰ্গা পূজা হয় তাতে অলপ আহিলোঁ গধূলি চাওক বাৰু কি দেখাব পাৰোঁ মেইন গেট এখন এতিয়া মানে আজি ফাৰ্ষ্ট মানুহ নাই আৰু দোকানবিলাক সামৰিছোঁ কালিৰ পৰা মানুহ যাব মচলপুৰ আহিব লাগে মচলপুৰ প্ৰগ্ৰেম চলি আছে মচলপুৰ মা দুৰ্গা পূজা মহোৎসৱ ইয়াতে আহিছোঁ গান চলি আছে অলপ চাম গান শুনক চাওক এতিয়া মচলপুৰ আহি পাইছোঁ এইবাৰ গান চলি আছে ফাংচন দেখাই আছোঁ বহুত ডাঙৰ মেলা হয় দুৰ্গা পূজাত আপোনালোক কি বাৰু দেখা আছোঁ চাই দিয়ক চাওক এই গাড়ী এখন দিছে গাড়ী এখন নিৰ্মল কিমান মানুহ এই নিৰ্মল এই মই এইপৰা ৰেল চলিছে ৰেল ৰেল চলি আছে এই বাচ্চাৰে ডাঙৰ মেলা বহুত ডাঙৰ মেলা এইফালে ইয়াতে উঠিব বোলে দীপংকৰে ইয়াত উঠিব বোলে গাড়ী এটা গাইছ এটা ধুনীয়া বস্তু দেখিলোঁ এতিয়া পানী ৰাখিছে ইয়াতে পানী গাইছ চলাব পাৰে এইবিলাক হেৰিত দেখা পায় এনে একোলেণ্ডত কিন্তু ইয়াতে বাচ্চাৰ কাৰণে ধুনীয়া হৈছে ভাল লাগিছে এখানে কি বুলি কয় মচলপুৰ বহুত ডাঙৰ মেলা হয় ভাল লাগে ইয়াত এইয়া মই পূজা চাব আহিছোঁ আমি দুৰ্গা পূজা মচলপুৰত চাই যাওক ভিডিঅ'বিলাক দেখাওঁ বস্তু এইটো দুটা বস্তু হৈছে এই আগত তাতে ফাংচন চলি আছে গান মাৰিছোঁ অলপ চাওঁ অলপ নাখায় বোলে মানুহ মই বহিলে পূজা বুলি ক'লে জিলাপিয়ে মেইন কিয় ধুনীয়া হোটেল বঢ়িয়া বনাইছে দেই হোটেলখন